নমস্কাৰ দোস্ত, ওয়েলকাম টু মাই ইউটিউব চেনেল। বলক আজি অলপ বেলেগ ধৰণৰ এটা ৰেচিপি আমি ট্ৰাই কৰোঁ, আৰু সেই ৰেচিপিটো হ'ল নিম্বু পাতৰ সৈতে চানা মাছ। তেতিয়াহ'লে বলক দেৰি নকৰাকৈ আজিৰ এই ৰেচিপিটো আমি আৰম্ভ কৰোঁ। সৰু মাছ 250 গ্ৰাম ভালদৰে ধুই ধাই লোৱা হৈছে। এতিয়া এইখিনিক অলপ হালধি দি তাৰপিছত ফ্ৰাই কৰি লওঁ। আৰু যিটো ফ্ৰাই কৰা হ'ব সেইটো পুৰাপুৰি ফ্ৰাই নহয়, হাফ ফ্ৰাই। হালধি দি দিলোঁ। এতিয়া ধুনীয়াকৈ এইখিনি মিহলি কৰি লওঁ। তাৰপিছত তেল অকণমান দি ফ্ৰাই কৰি ল'ম। গৰম হৈ আছে, ভালদৰে গৰম হৈ লওক। তাৰপিছত তেল দিম। কেৰাহী গৰম হৈ গ'ল, এতিয়া তেল দি দিওঁ। খুব বেছি এটা তেল নালাগে মাছ ফ্ৰাই কৰোঁতে। যিমানখিনি তেল দিয়া হৈছে যথেষ্ট একদম। ইয়াতকৈ আৰু বেছি তেল দিব নালাগে। এতিয়া কেৰাহীটো এবাৰ হিলাই দিব লাগিব, যাতে তেলখিনি কেৰাহীৰ চাৰিওপিনে লাগি যায়। সেইটো কৰিলে কি হয়, কেৰাহীত মাছখিনি লাগি নধৰে। তাৰ লগতে আৰু এটা চিক্ৰেট এটা আছে, সেই চিক্ৰেটটো এতিয়া গম পাব আপোনালোকে। মই মাছতে এই হালধি দিয়াৰ পিছত নিমখ দিয়া নাছিলোঁ। এতিয়া মই সেই নিমখখিনি ডিৰেক্টলি তেলতে দি দিম। ইয়াৰ কাৰণটো হ'ল, যদি ডিৰেক্টলি নিমখখিনি তেলত দিয়া যায় তেতিয়া মাছখিনি আৰু কেতিয়াও লাগি নধৰে। এইটো হ'ল ইয়াৰ এটা ভাল চিক্ৰেট। মাছ দি দিয়াৰ ব্যৱস্থা কৰোঁ কেৰাহীত। তেতিয়া ফ্ৰাই হ'বলৈ দিয়া যাওক, কিন্তু ফ্ৰাই হ'ব হাফ, ফুলফিল নহয়, হাফ। মাছখিনি হৈ গ'ল। এতিয়া ইয়াক পাল্টি মাৰি দিওঁ। চাইছেনে, একেবাৰে নাভাঙে। কাৰণ বেছি তেলৰ দৰকাৰ নহয়, কাৰণ প্ৰত্যেকটো প্ৰাণীৰ বা উদ্ভিদৰ নিজৰ তেল থাকে। আৰু যেতিয়া ভালদৰে ফ্ৰাই হৈ যায়, তাৰ দেহৰ পৰা তেল কিছুমান ওলাই আহে, যিবিলাক নেচাৰেল হয়। আৰু সেইকাৰণে এক্সটাৰ্নেলি বেছি তেল দিয়া দৰকাৰ নাই। আৰু চাওক, ক'তো লাগি ধৰা নাই এটা মাছৰ। কাৰণ কি, যে মই সেই তেলত নিমখ দিছিলোঁ, সেইকাৰণে। এতিয়া চাওক, ফ্ৰাই হৈ গ'ল। আৰু হাফ, ফুল নহয়। কাৰণ যিখন ৰেচিপি বনাব ওলাইছোঁ, সেই ৰেচিপিত আপোনাৰ ফুলফিল ফ্ৰাই নালাগে, হ'লে টেষ্ট নহয়। সেইকাৰণে হাফত দৰকাৰ হয়, আৰু সেইটো হিচাপতে মই ফ্ৰাইটো কৰি ল'লোঁ। আৰু একেটা ছিষ্টেমতে মই বাকীখিনি মাছৰ ফ্ৰাই কৰি ল'ম। এয়া হ'ল পিঁয়াজ। এটা পিঁয়াজ দিছোঁ, একদম মিহি মিহি পাতল পাতলকৈ কাটিছোঁ। তাৰপিছত আপোনাৰ 4 নহৰু ৰাফলি চপ কৰা হৈছে। দুটা আছে আপোনাৰ জলকীয়া, দীঘলকৈ ৰাখিছোঁ আজিকালি ফালি। টমেটো এটা 3টা ডাঙৰ ডাঙৰ টুকুৰা কৰিছোঁ, আৰু 1 টুকুৰাকৈ সৰু সৰুকৈ চপ কৰি দিছোঁ। আৰু চবচে জৰুৰী আৰু মেইন যিটো আপোনাৰ ইনগ্ৰিডিয়েণ্ট হ'ল, সেইটো হ'ল এই পাত। এই পাত, কুমলীয়া পাত লৈছোঁ, আৰু লগতে পুৰত পাত লৈছোঁ, প্ৰায় 8ৰ পৰা 10মান হ'ব। এইটো পাত হ'ল আপোনাৰ নেম্বু টেঙা পাত হয়, আৰু এই পাতটো দিয়ে আজি এই মাছৰ ৰেচিপিটো হ'ব। চাওঁ কেনেকুৱা ধৰণৰ হয়, আশা কৰোঁ ভালেই হ'ব। তাৰ লগত লাগিব আমাক মাথো হালধি, আৰু লাগিব তেল, সৰিয়হৰ তেল। তেতিয়াহ'লে বোলক ষ্টাৰ্ট কৰোঁ। গেছ জ্বলালোঁ, কেৰাহীটো ৰেডি। এতিয়া অলপ গৰম হোৱাৰ পিছত তেল দিম। আৰু কেৰাহী পাৰফেক্টলি গৰম হৈছে। এতিয়া দি দিওঁ তেল। তেল বেছি নহয়, আপোনাৰ ধৰি লওক 2 চামুচ, ইমানে তেল। গৰম হৈছে, পিঁয়াজখিনি দিব পৰা হ'ল। এতিয়া ধুনীয়াকৈ পিঁয়াজখিনি দি দিওঁ ইয়াত। পিঁয়াজখিনি দি দিলোঁ।
মজা গৰম হৈছে পিঁয়াজ দিলোঁ এবাৰ হেতাৰে পেলাই দিওঁ নহ'লে আকৌ জ্বলি যাব এইবাৰ ঢালিম ৰাফলি চপ কৰা নহৰুখিনি এইখিনিও কাৰণ ফ্ৰাই হ'ব লাগিব নহ'লে আৰু এটা কেঁচা কেঁচা গন্ধ থাকি যাব ঢালি দিয়া হ'ল কিমান সময় পেলাই দিওঁ ভালদৰে অলপমান থাকিব দি দিওঁ এতিয়া এইটো লগভগ কেঁচা কেঁচা গন্ধ যিটো আছে নহৰু সেইটো গুচি গ'লে এতিয়া সেই জলকীয়া দুটা দি দিলোঁ আৰু অলপ সময় বস্তুখিনি হিলাই দিওঁ একচুৱেলি ভালদৰে হিলালে কি হয় পিঁয়াজখিনি নৰম হৈ যায় আৰু চাৰিওপিনে তেল বা জুইৰ ফ্লেমটো পায় তেতিয়া বেছি ভাল এটা ফ্লেভাৰ আহে টেষ্টি হয় সেইটো কাৰণে পিঁয়াজ দিয়াৰ পিছত ৰৈ থাকিলে নহয় যিখিনি আমি কেঁচা মছলা দিলোঁ সেইখিনি দিয়াৰ পিছত হিলাই থাকিব লাগে আৰু কণ্টিনিউৱাছলি 2-3 মিনিট তেতিয়া দিম হালধি প্ৰয়োজন হিচাপে হালধিখিনি দিলোঁ এতিয়া ইয়াত হিলাই দিওঁ হিলাই দিলোঁ এতিয়া দিলোঁ নিমখ আধা চামুচ কাৰণ যিহেতু মাছত দিয়া আছে নহ'লে আকৌ নিমখটো বেছি হ'ব আৰু নিমখ বেছি হ'লে ভাল নালাগিব সেইকাৰণে হিলাই দিয়া হ'ল এতিয়া ইয়াত দিলোঁ সেই ঢিলা হৈ গ'ল মোৰ মাছৰ কাৰণে ৰেডি কৰা মছলাখিনি পাৰফেক্টলি হৈ গ'ল পাৰফেক্টলি একদম ৰেডি পানী দি দিম এতিয়া কিন্তু পানী দিয়াৰ আগতে যিখিনি আধা ভাজা কৰি মাছখিনি ওলাই থৈছিলোঁ এই মাছখিনি এৰি দিব লাগিব ইয়াত এয়া এইখিনি পুৰাপুৰি ভাজ এতিয়া অকণমান ইয়াৰ লগত মিলাম ভালদৰে টেনশ্যন নকৰিব কিন্তু যদি কোনোবাই ভাবে যে এতিয়া হিলালে ভাঙি যাব বুলি নাভাঙে কাৰণ ইয়াক তেনেকুৱা ধৰণৰে ভাজিটো কৰা হৈছে যাতে ই ভাঙি নাযায় আৰু কেঁচা কেঁচা গন্ধটো গুচি যায় এইখিনি ধুনীয়াকৈ ভাজিটো ৰেডি হোৱাৰ নিচিনা হ'ল কিন্তু আমি যিহেতু ভাজি নবনাম এইটো বেলেগ কিবা এটা হ'ব মাছখিনি মছলাৰ লগত মিক্স আপ হৈ গ'ল এতিয়া দি দিম ইয়াত পানী আৰু এবাৰ হিলাই দিলোঁ এতিয়া পানী দিম পানী খুব বেছি নহয় 2 কাপৰ নিচিনা পানী দিলোঁ এতিয়া আৰু এবাৰ হিলাই এতিয়া ইয়াক দিম ঢাকি দিয়াৰ পিছত তাৰপিছত আহিব বাকীখিনি পৰ্যায় চাই থাকক কি হয় এতিয়া ঢাকনিখন উঠাওঁ 2 মিনিটমান হ'ল চাই লওঁ কি পজিশ্যনত আছে এই চানা মাছবিলাক চানা মাছৰ আঞ্জা পজিশ্যনটো চাব লাগিব নহয় আকৌ একদম গেলি ফচি যাব একদম বেয়াহে হ'ব সেইকাৰণে পজিশ্যনটো মাজে মাজে চোৱা দৰকাৰ এতিয়া যিখিনি পানী আছে এই পানীখিনি শুকোৱাৰ আগতে
আমি ইয়াত দিম এই পাত যিকেইখন পুৰত আছিলে এই পাতকেইখন দি দিলোঁ ইয়াত আৰু কোমলীয়া পাতখিনি ৰাখি থৈছোঁ এইখিনি পিছত দিম বাৰু পাতখিনি দি দিলোঁ এতিয়া ধুনীয়াকৈ ইয়াত সিজিব লাগিব ভালকৈ তাৰপিছত আৰু ঢাকি দিওঁ বলক আৰু এবাৰ উঠাই চাওঁ পজিশ্যন কেনেকুৱা পজিশ্যনত আছে বৰ্তমানলৈকে পজিশ্যন ঠিক আছে মস্ত পজিশ্যনত আছে দেখা যাওক বাৰু আগলৈ কেনেকুৱা হয় পজিশ্যন ঠিকে আছে একদম পাৰফেক্ট একদম ইয়াত আৰু এটা বস্তু দিব পাৰি নেম্বু ৰস এইটো অপশ্যনাল হয় যদি কোনোবাই যদি টেঙা পচন্দ কৰে ইয়াত দিলে হৈ গ'ল নুমৰ আগে আগে দিব লাগিব সেইটো যিহেতু মই টেঙা এটা ৰাতিৰ কাৰণে প্ৰিফাৰ নকৰোঁ কাৰণ ৰাতি বনাই আছোঁতো সেইকাৰণে কিন্তু সেইটো বস্তু অপশ্যনাল হয় আৰু এই পাত দিয়াৰ মেইন কাৰণ হ'ল ইয়াৰ ফ্লেভাৰ ইয়াৰ যিটো ফ্লেভাৰ আহিব সেইটো অলপ মানে বেলেগ টাইপৰ আৰু ঢাকি দিব লগা হ'ল এতিয়া ঢাকি দিম আৰু সময় হৈছে ঢাকি দিয়াৰ কাৰণ পানীখিনি শুকাওঁ অৱস্থা এতিয়া এই সৰু কোমলীয়া পাত যে আছে এই পাতবিলাক দিবৰ সময় হ'ল আৰু ধুনীয়া একদম পানী শুকাই যোৱা অৱস্থাত এতিয়া ধুনীয়াকৈ এই আপোনাৰ যিকেইখন কোমলীয়া পাত আছিলে সেইকেইখন দি দিওঁ এয়া দি দিলোঁ তাৰপিছত এতিয়া আৰু এবাৰ হিলাই দিওঁ ফ্লেভাৰটোৰ পৰা থাকি যায় দিয়া হ'ল জুইৰ ফ্লেমটো অলপ হাই কৰি দিলোঁ কাৰণ ফিনিচিং টাচ আহি আছেতো এতিয়া আৰু 2 মিনিটৰ কাৰণে ঢাকি দিম বলক ঢাকনিখন উঠাওঁ এই আছে পানী শুকাওঁ অৱস্থা আৰু যি মানে ফ্লেভাৰ এটা ওলাইছে কি কম হোৱাতকৈ বেছি টেষ্টি হ'ব যেন লাগিছে হোৱাতকৈ বেছি টেষ্টি হ'ব যেন লাগিছে বেছি চানা মাছৰ নেমু টেঙাৰ আঞ্জা এইটো আমাৰ ভাষাৰে ভাষা দেই আমাৰ এইফালৰ এতিয়া ইয়াৰ মাজত এই লাষ্ট টমেটো এই টমেটো দিলোঁ আমাৰ এইফালে আকৌ টমেটোক টেমাটল বুলিও কয় টমেটো বুলিও কয় টেমাটল বুলিও কয় দুটাই কয় এয়া টমেটো দিলোঁ এতিয়া আৰু এবাৰ ঢাকি দিম লাষ্ট ঢাকা দিলোঁ 2 মিনিটৰ কাৰণে এতিয়া ঢাকনিখন উঠাওঁ 2 মিনিট হৈ গ'ল চাওঁ কি অৱস্থা এয়া একেবাৰে ৰেডি মজা চেণ্ট একদম বেলেগ টাইপৰ ওলাইছে দেই কি ক'ম এই টমেটোখিনিও চাওক টাইট আছে আকৌ নৰমো হৈছে ভিতৰে বাহিৰৰ চামৰাখনত ঢিলা পৰি গৈছে আৰু নৰম হৈছে মানে সিজিছে আকৌ পূৰাপূৰি সিজিলেও ভাল নালাগিব এতিয়া ধুনীয়াকৈ নুমাই দিম আৰু গৰমে একদম গৰম ভাতৰ লগত ছাৰ্ভ কৰা আৰু খোৱাৰ দৰকাৰ এতিয়া নুমাই দিওঁ গেছটো ফাইনেলি হৈ গ'ল নেমু টেঙা পাতৰ সৈতে চানা মাছৰ আঞ্জা দেখা যাওক কেনেকুৱা ধৰণৰ হয় খোৱাৰ পিছতে গম পোৱা যাব কিন্তু ফ্লেভাৰটো তামাম আজিৰ এই ৰেচিপিটো আপোনালোকক কেনেকুৱা লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব তাৰ লগতে এই ভিডিঅ'টোক লাইক শ্বেয়াৰ
আৰু এই চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।